টেকেলি পিঠা না কুকাৰ পিঠা বুলি কোনো কথা নাই নেকি? লাডু বনাওঁ। দে শুনো रुको जरा सबर करो। তাৰমানে এইটো এনেকৈ দিলে একেলগে খানি দিলে তাৰমানে হেৰি যায় ভাবত এতিয়াতো লেপটপ দেখা যাব না এনেকুৱা হ'লে মাজত দিব লাগিব। আচ্ছা আচ্ছা আমিতো সেনেকৈহে দিম হৈ যাব আৰু কুকাৰ পিঠাৰ না কিমান মিনিট লাগব ইয়াক? এই 1 মিনিটত দুটা হ'ব। 1 মিনিটত দুটা দুটা তিনিটা সো আপোনালোকে চাই থাকক এইটো এই পিঠাটোৰে যেনিবা 15 ছেকেণ্ড বা 20 ছেকেণ্ডত এটা পিঠা হৈ যাব। এতিয়া আলহী চালহী আহিলে ফটককৈ যেনিবা ইমাৰ্জেঞ্চিকে পিঠা এটা বনাই দিব পৰা চাহ কিবা কিবি লগত বনাই দিব পৰা কেপাচিটি হৈ যায়। আপোনালোকে চাই থাকক এইটো 15 মিনিটো নালাগে 15 মিনিট মানে 15 ছেকেণ্ডো নালাগে চৰি এইটো চাই থাকক এতিয়া হৈ যায় আছে এইগিলা পিঠা। এইটো কয় লোকেল কেক। এইটো মানে চাউল গুড়াৰ লগত বনোৱা লোকেল কেক চাই হৈ গ'ল পিঠা মানে। ইমাৰ্জেঞ্চি আৰু এইটো নাই কষ্ট নাই। ओ माय गॉड देखो यार ये लोकल केक बन गया है और आप लोग इस वीडियो को एंड तक देखते रहिए। अभी देखो यार इतना मज़ा से ये केक बन गया है। अब आसानी से ये केक बना सकते हैं। ओ माय गॉड इतना टेस्टी है। आप लोग खा के देखिए और बना के देखिए।